গুড মৰ্নিং সকলোকে এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আদ্ৰিছ ব্লগলৈ। আৰু আজি বহুত বেছি ঠাণ্ডা, মানে ৰাতিপুৱাৰ পৰা কুঁৱলীয়ে পৰি আছে। এতিয়া দুপৰীয়া হ'ল তথাপিও ৰ'দ ওলোৱাই নাই। তো আজি গৈ আছোঁ দেউতাৰ মামাহঁতৰ ঘৰলৈ, মানে মোৰ দেউতাৰ মাকৰ ফালৰ আৰু। তো ডাকঘাট হয়, তাত গৈ আছোঁ। তাত গৈ আজি আইতাহঁতৰ লগত অলপ ফূৰ্তি ফাৰ্তা কৰিম। তাতে আমাৰ কাজিনছবিলাকো আছে, তাতে যাম আৰু ফূৰ্তি ফাৰ্তা কৰিম, মজু চজু চাম, ব'লক। আৰু এনেকৈ আহি আছোঁ দেউতাৰ গাঁৱৰ ঘৰলৈ। আৰু কালি গৈছিলোঁ উৰিয়া গাঁও, কালি মোৰ গাঁৱৰ ঘৰ আছিলে, মানে তাত যিহেতু দেউতাহঁত আছিলে, তো সেইটো মোৰ গাঁৱৰ ঘৰ। আৰু আজি দেউতাৰ গাঁৱৰ ঘৰলৈ আহি আছোঁ, কাৰণ দেউতাৰ মাক আছিলে ইয়াত। তো এতিয়া গৈ আছোঁ। আৰু এনেও দেউতাই ডাকঘাট বুলি ক'লেতো আৰু ভৰি দাঙিয়ে থাকে। দেউতা কেনেকুৱা লাগিছে নিজৰ গাঁৱৰ ঘৰলৈ আহি আছা? হা, ভাল লাগিছে। এইটো পৰিৱেশ ক'ত পাম? আজি তাতে মহৰ যুঁজ, আজি মহৰ যুঁজ। মহৰ এক তাৰিখ। আৰু আগতে দেউতাহঁতে উৰিয়া গাঁৱৰ পৰা এনেকৈ খোজকাঢ়ি আহে ইয়ালৈকে পথাৰৰ মাজে মাজে। তেতিয়াতো আৰু মানে যাতায়াত ব্যৱস্থাটো ইমান ভাল নাছিলে। তো আজি এনেকৈ আহি আছে। তো এতিয়া কি পূৰা এনজয় কৰিবা নে কি? হা, যাম এতিয়া মহ যুঁজ চাব যাম। দেউতাই বোলে মহ যুঁজ চাব যাব, লগ পাম, আগৰ লগৰবিলাক লগ পাবা নেকি? গতিকে এতিয়া গৈ আছোঁ আৰু গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব আপোনালোকে। মা কেনেকুৱা লাগিছে দেউতাৰ গাঁৱৰ ঘৰলৈ আহিছা? হা, ঠিক আছে। আৰু এনেকৈ আহি পাই গ'লোঁ ডাকঘাটলৈ। তো এতিয়া গোটেই ৰাইজখিনি ৰখি আছে এতিয়া মহ যুঁজ চাব বোলে। এইটো আমাৰ কন্দা কিন্তু সৰুৱে হৈ আছে ন। এয়া আমাৰ গাভৰু চাওঁ, গাভৰুজনী এয়া আমাৰ গাভৰু, এয়া আমাৰ আইতা, মৰম লগা আইতা। কিমান দিনৰ মূৰত লগ পাইছো। কি খবৰ? হা, এতিয়া আপুনি ইউটিউবত ওলাব, গম পাইছে নাই? ইউটিউবত ওলাব এতিয়া, ইউটিউবত চবেই দেখিব। সেইখন কি কৰিছ বোলে। এয়া পুৰা চাহ তাহ আহি গৈছে, এতিয়া চবেই চাহ পানী খাম। এয়া আমাৰ গাভৰু আহিছে, গাভৰু আহি বহিছে, খুৰীয়ে দিছে। আৰু এয়া আমাৰ 2 নম্বৰ গৰাকী গাভৰু। ভালে আছেনে? ভালে আছেনে? এয়া দেউতাৰ ডাঙৰ মামী, এয়া সৰু মামী। এয়া আইতাই মানে পিয়াত বহে, চকীত বহিব নোৱাৰে ন। আমাৰ দুলদাহঁতে হেৰি মেজি বনাইছিলে, ভেলাঘৰ বনাইছিলে। তো ভেলাঘৰটো দেখুৱাবলৈ লৈ আহিছে, তেওঁলোকে খানা খাইছিলে বোলে। তো চাওঁ আজি যদি পাৰোঁ সময় মিলে তেন্তে আজিও খাই যাম ইয়াতে খানা। তো এইটো ইমান ধুনীয়াকৈ বনাইছে, মই জুম কৰি দেখাই দি আছোঁ। এইটো ইমান ধুনীয়াকৈ বনাইছে, এবাৰ ভিতৰত সোমাই চাম। তো এইটো ফিল্ডটো বাৰু পোৱা নাই, কাৰণ বহুত দিন ভেলাঘৰত খানা খোৱা নাইতো, তেতিয়া ফিল্ডটো পোৱা নাই। তো আজি ফিল্ডটো ল'ব ট্ৰাই কৰিম, আপোনালোককো দেখাম বাৰু ফিল্ডটো দিব পাৰোঁ নেকি। তো এইটো পুৰা দৰ্জা চৰ্জা কি তলা চলা লগাই থৈছা নেকি? দিয়া খুলি দিয়া, বা সুন্দৰ। এয়া আহিছোঁ ভিতৰলৈ সোমাই, এয়া ৱাও কি ধুনীয়া। সেইদিনা বোলে ৰাইজে নুশুলেই বোলে, ইয়াতেই থাকিলে গোটেই দিনটো, ৰাতিটো। তাৰপিছত ডাইৰেক্ট ৰাতিপুৱা কি মেজি চেজি জ্বলাই তাৰপিছতহে ঘৰ গৈছে ৰাইজ। বা ধুনীয়া লাগিছে, এইখিনি দেখিছিলোঁ, এনে ষ্টেটাছত পাইছিলোঁ মই। বঢ়িয়া বঢ়িয়া, ভাল লাগিছে। আজি ফিল্ডটো ল'ব ট্ৰাই কৰিম বাৰু যদি সময় মিলে। এয়া আমাৰ 2 গৰাকী গাভৰুৱে ভাত খাই আছে ধুনীয়াকৈ। হাঁহিটো বৰ মৰম লগা। আমাৰ ডাঙৰ আইতাৰ বয়স হৈছে 95। বা চেঞ্চুৰী মাৰিব লাগে, আৰু মাৰিব আইতাই চেঞ্চুৰী। আৰু সৰু আইতাৰ বয়স কিমান হৈছে? হৈ গৈছে আমাৰ আইতাৰ বয়স, সৰু আইতাৰ বয়স 80 হৈ গৈছে। বাৰু আৰু এনেকৈ আমি 4 অভাজন আহি আছোঁ এতিয়া পথাৰৰ মাজে মাজে মহ যুঁজ চাবৰ বাবে। এয়া গোটেইকেইজন এক্সাইটেড পূৰা, কাৰণ ইয়াত বহুত বেছি ডাঙৰ মহ যুঁজ হয়। কালি যোনখন আছিলে তাতে উৰিয়া গাঁৱতে বহুত সৰু আছিলে, কিন্তু ইয়াত বহুত ডাঙৰ হয় আৰু বহুত মানুহ আহে ইয়াত, বহুত ভিৰ। আৰু আমি সেইফালৰ পৰা খোজকাঢ়ি আহি আছোঁ পথাৰৰ মাজে মাজে, পামগৈ আৰু অকণমান দূৰ আছে এই তালৈকে। তো গৈ থাকোঁ এনেকৈ কথা পাতি ফূৰ্তি ফাৰ্তা কৰি হাঁহি ধেমালি কৰি গৈ আছোঁ। গতিকে আমনি লগা নাই বাৰু, গৈ পাই যাম অলপ পিছতে, আপোনালোকক দেখাম মহ যুঁজ। ব'লক এতিয়া। তো এইবোৰ দেখিবলৈ পাইছে, এইবোৰ
একচুৱেলি ইয়াত মহ যুঁজ হৈ থকা নাই, ইয়াত চব জোৱা খেল। মহ যুঁজ হৈ আছে সেইফালেহে, কিন্তু মহ যুঁজতকৈ বেছি ইয়াতহে মানুহবিলাক ভিৰ, জোৱা খেলিব আহিছে চবেই। আৰু এবাৰ ভিৰটো চাওক, কিমান মানুহৰ ভিৰ ইয়াত চাওক। এইটো মহটো বহুত ডাঙৰ মহ, এইটো আপোনালোকে ভিডিঅ'ত চাগে সৰু দেখিছে, কিন্তু বহুত বেছি ডাঙৰ মহ। আৰু মানুহৰ ভিৰটো চাওক এবাৰ। দেখিছে ইমান ডাঙৰ। আৰু সেইফালে এইটো আহিছে অপজিশ্যন পাৰ্টি, এইটো দুইটাই বহুত ডাঙৰ ডাঙৰ মহ, চাই ভাল লাগিব। দুইটা ডাঙৰ মহ। এনেকৈ মহ যুঁজৰ পৰা আহি পালোঁ, মহ যুঁজ চযুঁজ চালোঁ, কেইটামান ভিডিঅ' বনাইছোঁ, সেইকেইটা দিম বাৰু। কিন্তু মানে কি হ'ল, বেছি ওচৰৰ পৰা দেখাব নোৱাৰোঁ এটা কাৰণে, ভয় লাগে, কাৰণ দৌৰি আহেতো। ইয়াত চবেই এতিয়া জুই ফুৱাই আছে, অলপ জুই চুই ফুৱাওঁ। আমাৰ আইতাই এতিয়া তুলসী তলত চাকি দিছে ধুনীয়াকৈ। সদায় এনেকৈ চাকি দিয়ে তুলসী তলত, আৰু এতিয়া এনেকৈ চাকি দিব আইতাই। হা চাহ এই বনাইছে? চাকি গছ জ্বলাওঁতো চাহলেহে টেনশ্যন। কৃষ্ণ। আহি পাইছোঁ যোগেন বৰ্তাৰ ঘৰলৈ। তো ইয়াতে ডাকঘাটতে ওচৰতে। তো এইটো যোগেন বৰ্তাৰ ল'ৰাটোৰ ল'ৰা, ৰিচেণ্টলি বিয়া হৈ গৈছিলে। ইয়াৰ 6 মাৰ্চত 1 বছৰ হ'ব পোৱালিটো। বিৰাট বেছি মৰম লগা এইটো। হাঁহি এটা মাৰি দিয়া মুনু, হাঁহি এটা মাৰি দিয়া। ই হাঁহি দেখিছে, আজিকালি ল'ৰা পুৰা স্মাৰ্ট, এইটো বদমাছটো বিৰাট বেছি মৰম লাগে ইয়াক। আৰু ইয়াৰ যোগেন বৰ্তাৰ বোৱাৰী, তাই লাজ কৰিছে, তাই নোলায়। তো তাই মানে নিজে এখন বৈ পেলাই কাপোৰ দিছে মাক, তাই নিজে বৈছে। এবাৰ দেখাই দিয়া, তাই নিজে বৈছে, ইমান ধুনীয়াকৈ বৈছে। আৰু মাক বিহু বুলি গিফ্ট দিছে। কি বুলি কয়? স্ক্ৰীন প্ৰিণ্টিং। অ'কে, তাই বহুত ভাল কাম কৰে আৰু গোটেই গাঁৱত ফেমাছ তাই। আৰু এয়া বনাইছে। আৰু এয়া আমাকো বিহুৱান দিলে দেউতাকে মোকে। তো এতিয়া গৈ থাকোঁ এতিয়া দেউতাক নমালোঁ মন্দিৰত। দেউতা বাই বাই। দেউতাক নমালোঁ মন্দিৰত, কালী মন্দিৰত। ইয়াতে যজ্ঞ আছে, গতিকে সেইকাৰণে দেউতাটো আৰু এইবিলাক মন্দিৰ বুলি ক'লে, যজ্ঞ বুলি ক'লে এইবিলাকত সদায় আগভাগ। তো দেউতাক নমালোঁ। এতিয়া মা আৰু মই ঘৰলৈ আহিলোঁ, আৰু মাক এতিয়া ঘৰত নমাইছোঁ। তাৰপিছত মই আকৌ যাম এতিয়া ডাকঘাটলৈ পুনৰ, কাৰণ কাজিনছখিনিয়ে এটা খানা আয়োজন কৰিছে ভেলাঘৰতে। তো তাত গৈ খাম। আৰু চাওকচোন কিমান কি যে দি পঠাইছে ডাকঘাটৰ পৰা। মানে সঁচাই, মানে মানুহৰ যে মৰম আপোনতাখিনি সঁচাই মানে মানিব লাগিব। আৰু মানে নাজানো তেওঁলোকক সেইখিনি মৰম চেনেহখিনি আমি ঘূৰাই দিব পাৰোঁ নে নোৱাৰোঁ, কিন্তু তেওঁলোকে আমাক ইমান ভাল পায়। দেউতাৰ মানে মামাহঁতৰ ফালৰ মানুহখিনিয়ে হওক বা মানে গোটেই ফেমিলিৰ মানুহখিনি। তো এই মৰমখিনি মানে বিৰাট বেছি ভাল লাগে। চাওকচোন গোটেই গাড়ী ভৰ্তি কৰাই আনিছোঁ, চিৰা, পিঠা, লাৰু, দৈ, কিবা কিবি, চাউল, ইমান গাল যে বস্তু দি পঠাইছে সঁচাই মানে। আৰু এই মৰমবিলাকেই ভাল লাগে, সৰু সুৰা মৰম আমাৰ। গতিকে এইখিনিয়ে। আৰু এতিয়া কাজিনকেইটা আহিছে মোক নিবৰ কাৰণে, ইয়াৰ ৰাইজ আহিছে মোক নিবৰ কাৰণে, খানা আছে। তো যাওঁ এতিয়া গোটেইকেইটাই। বাই বাই, লগ পাই আছোঁ ৰাতি। কি এইটো কি এতিয়া ময়ে চলাব লাগিব নেকি? ঠিক আছে। আৰু এতিয়া এনেকৈ আহি পাই গৈছোঁ। দিনত যে আপোনালোকক দেখাইছিলোঁ ভেলাঘৰটো, তো এতিয়া আহিছোঁ। এতিয়া ইয়াতে আমি খানা খাম। তো আহি পাই গৈছোঁ। বিৰাট বেছি ঠাণ্ডা চাৰিওফালে, ভাল লাগিছে। ভিতৰত জুই চুই ধৰি আছে, দেখাই আছোঁ। ৰাইজ পুৰা কি আয়োজন ধুনীয়া আৰু না? বঢ়িয়া পুৰা একদম। এইবিলাক পিঁয়াজ চিয়াজ, এইফালে মাংস চাংস আছে, বনাম আৰু। এয়া ৰাইজ বহি আছে।
পুৰা জুই চুই ধৰি আছে বঢ়িয়া তো এয়া মাংস লোকেল চিকেন আনিছোঁ তাৰপিছত মাছ আছে এয়া আলু পিঁয়াজ এয়া পুৰা ৰাইজে হেৰি কৰি আছে এয়া মজা লাগিব আজি পুৰা ফূৰ্তি হ'ব ভাল লাগিব এয়া আমাৰ বচ্চু আছে বচ্চু হাঁহিটো মাৰি দিয়া এয়া কুনকুৰা আছে এজন আহিছে গোটেই বস্তু চস্তু লৈ এয়া মছলা বঢ়িয়া ইমান ধুনীয়াকে বনাইছে শেৱালি ঘৰটো ওপৰত পুৰা তম্বু টাইপ বনাই দিছে মজা লাগিছে আৰু এনেকুৱা পৰিৱেশত খানা খোৱাৰ মজাই কিছু সুকীয়া এখন পুৰা খুলি দিছে এতিয়া কি ধুনীয়া লাগিছে আৰু ইমান ধুনীয়াকে বনাইছে গোটেইটো বাহ আৰু এতিয়া এনেকে জুই চুই ফুৱাই আছো চবেই গোটেইখিনিয়ে জুই চুই ফুৱাই আৰু ইয়াতে জুই ফুৱাই আছো আৰু তাতে খানা বনাম তলতে জুই লগাই দিছো কেৰাহী বাছ আজি পুৰা ফুল অন ফূৰ্তি পাপুদা তোমাক যে লাগিছে আৰু গোটেই মানুহটো টুপিডালৰ সতি দিনৰ মূৰত আমি গোটেইখিনি একেলগে আৰু এয়া দেখিবলৈ পাইছে এই আমাৰ বেঙেনা মাষ্টাৰ আমাৰ কন্দা বেঙেনা মাষ্টাৰ আৰু আপোনাৰ কি কৰি আছা চাট মছলা বাছ খাবা আৰু আমাৰ মেইন কাৰিকৰ কি হ'ল দেখোন নিৰামিষ মানে নচুৱেই মানে আমাৰ কাৰিকৰে এনেকুৱা যিমান মানে তেওঁ মানে অকণ মঙহ হ'ব লাগিব তেতিয়াহে চুব আৰু আমাৰ ভাত চাত ৰেডি এভৰিথিং ৰেডি এয়া বেঙেনা পুৰা ৰেডি হৈ গৈছে নে কি কয় ৰাইজ একদম এতিয়া খাবহে লাগে আৰু পুৰা ফূৰ্তি এয়া এওঁ বাল্টিখন হাতত লৰাই তৎ পোৱা নাই আৰু এনেকৈ পুৰা ফূৰ্তি কৰি আছো আমি বিৰাট বেছি ভাল লাগিছে এই বস্তু মানে আমি চিনাকি পৰ্বলে পুনৰ ঘূৰি আহিছো হয় এয়া মোৰ সোঁহাতে বহি আছে হয় আঠ ধৰোতা কুশল কোঁৱৰ আচ্ছা কুশল শৰ্মা হয় তেখেত হৈছে আমাৰ ইয়াৰ মানে যিটো আৰ্কিটেক্ট বনিছে আৰ্কিটেক্ট ইঞ্জিনিয়াৰ এই আৰ্কিটেক্ট এই গম্বুজ সদৃশ আৰ্কিটেক্ট হয় আৰু মোৰ বাওঁফালে বহি আছে বাওঁফালে হয় এজন ৰাজমিস্ত্ৰী আচ্ছা কলা কৌশলত হয় ঘৰ নামটো কব হা গুটি বৰা ওৰফে অৰ্ণৱ অকে মই পূৰ্বত কোৱাৰ দৰে আজিকালি আলু বিলাকৰ তেনেদৰে গেৰাণ্টি নাই চকলে আলু দিয়ে এতিয়াও সেয়া চাওক আপোনালোকে এইবিলাক চব গোটাই মাৰি আছে অথনিৰ পুৰি মই তত নাপালো চব গোটাই মাৰি আছে এতিয়া কি এইটো বিহাৰৰ বুলি কব নে কলকাতাৰ বুলি কব ঘটালি মাৰিয়ে আছে তেওঁ পাৰা নাই কি আলু পিটিকা কৰিব পৰা নাই আলু গোটা কৰি আছে আজি এনেকে ফূৰ্তি কৰিবলৈ পাইছো এইখিনিয়ে ভাল লাগিছে এই যান্ত্ৰিকতাৰ মাজত এয়া কিছুমান বস্তু আমাৰ লুপ্তপ্ৰায় হৈছে হয় আমি যৎপৰ নাস্তিক কিছুমান চেষ্টা চলাই আছো যাতে কিছুমান আমাৰ লোক সংস্কৃতি এতিয়াও জীয়াই থাকক হয় তাৰ কাৰণে সম্পূৰ্ণ দায়িত্ব আমাৰ হাতত আছে একদম সত্য কথা কৈছা আৰু মানে আমাৰ এই ঐতিহ্যখিনি আমি বজাই ৰখাটোৱে আমাৰ দায়িত্ব যাতে আমাৰ ল'ৰা ছোৱালীও সেইখিনি শিকক আমাৰ সংস্কৃতিখিনি জীয়াই ৰাখক তেওঁলোকে গতিকে আজি সেইকাৰণে এনেকে আহিলো গোটেইখিনি পাইছো গোটেইখিনিকে লগ পাইছো বিৰাট বেছি ভাল লাগিছে বিৰাট বেছি ফূৰ্তি কৰিছো আৰু এনেকৈ অলপ পিছত ভাত পানী খাম গোটেইখিনি আমাৰ আয়োজন হৈ গৈছে ভাল লাগিছে বচ্চু পাপুদা ফুল ফৰ্ম পিটিকা মেনেজাৰ বাল্টিঙৰ সৈতে পিটিকি আছে পুৰা নিমখ ঢালি আছে এয়া খাবা আৰু পাপুদা কিবা এটা কোৱা মই লাষ্ট পৰ্যায় পাইছো চাই লওক হয় এয়া বিলাহী আৰু আলু একদম তেল আৰু এতিয়া নিমখ দি মিশ্ৰণ কৰি আছে পুৰা মিশ্ৰণ এয়া মানে মিক্সাৰ পৰিব এয়া আমি খাম গোটেইখিনি ৰাইজে এয়া এফালে বেঙেনা ঐ আমাৰ
আমাৰ লুটুকনে বেঙেনা কাক দিব বাৰু বেঙেনা কাক দিবা তুমি কোৱাচোন ইমান যে বেঙেনা খানি আছা জীৱনটোতো অলৰেডি বেঙেনা হলেই আৰু কাক কি বেঙেনা দিবা তুমি কোৱা এতিয়াই গম পালো কন্দা আচল বেঙেনা মানে সুস্মিতাকহে দিবা ন সুস্মিতা শুনিব পাইছা নহয় এই বেঙেনা খাই লোৱা এয়া দি আছে তোমাক এয়া তোমাক দি আছে ক'ত কন্দা ক'ত এয়া তোমাক বেঙেনা দি আছে সুস্মিতা আমি ইমান দিনে দেখি আহিছো এই কেতিয়াবা ভোজ ভাত যে হয় কাৰিকৰ বিলাকে আৰু মাছৰ মাথাবিলাক ফ্ৰাই কৰে হৈ পেলাই টিঙত দি পেলাই আৰু সেই জাজাপাত নিচিনা জাজাখত দি চিকপাং পাত লৈ একদম খুচি খুচি মাছ ভাঙি পেলাই সেই মাছ খুব বেছি 5 মিনিটমান ফ্ৰাই কৰে ভাগি যায় এতিয়া আমি এই আধা ঘণ্টা 1 ঘণ্টা ধৰি আলু সোপা পুৰিলো এই অথনিয়াৰ পৰা মই ভাঙিয়ে আছো কিন্তু এজনে আলুৰ দায়িত্ব লৈছিলতো আমাৰ এইজনে আলুৰ দায়িত্ব লৈছিলতো সেই আলু সিজিলে এয়া আমাৰ মানে আলু পোৰা আৰু এয়া পুৰা ৰেডি হৈ গৈছে মাংস ভাত এভৰিথিং পুৰা ৰেডি এইফালে আমাৰ আছে পানী মই ভাবিছিলো মাছ চাছ হ'ব নেকি এইফালে পানী মাংস সেইফালে মাছ ঢাকি থৈছে ৰাইজে আৰু এইফালে ভাত চাত আছে পুৰা ফুল অন এনজয়মেণ্ট নে কি এইফালে পিটিকাও আছে এয়া আমাৰ এজন ডান্স মানে কি জানা এতিয়া আৰু আমাৰ খোৱা বয়স নাই নহয় হয় নি তোমালোক উঠি অহা ডেকা ল'ৰা এতিয়া তোমালোকৰহে খোৱাৰ বয়স এয়া তোমালোকৰ দিনত আমি এই 2-3 কেজি চাউল এবাৰতে খাই দিওঁ আৰু এতিয়া এনেকৈ ভাত পানী খাই গোটেইখিনি এনেকৈ পৰি আছো শেৱালি ঘৰৰ ভিতৰতে তো আজি শেৱালি ঘৰ পুৰা এনজয়মেণ্ট লৈছো আমি গোটেইখিনিয়ে নেকি দেহা একদম ফুল এনজয় গোটেই এয়া পুৰা ৰাইজে পুৰা ফুল ফূৰ্তি কৰি আছে এতিয়া ভাত পানী খাই লৈ আমি মানে এনেকে জুই ফুৱাই আছো এয়া পাপুদা আপুনি মেইন আৰু এনেকে যে এই পৰিৱেশটো পাইছো একেবাৰে লুপ্তপাই পৰিৱেশ সেইটো আৰু কিন্তু গাঁৱৰ মাজত এতিয়াও এই পৰিৱেশটো বৰ্তি আছে আৰু সেইকাৰণে সদায় মই ইয়াত আহি ভাল পাওঁ আৰু দাদাহঁতক মই সেইকাৰণে কৈছিলোঁ অথনি মোক মাতি আছিলে আৰু সেইকাৰণে মই কৈছোঁ দাদাহঁতক যে নাই মই আহিমেই তথাপিও মাহঁতক ঘৰত থৈ পেলাই দাদাহঁতে মোক লৈ আহিছে ঘৰৰ পৰা কাৰণ কিহৰ কাৰণে এই পৰিৱেশটো আৰু নেক্সট টাইম নাপাম আৰু পালেও বহুত বছৰৰ মূৰত পাম চাগে এনেকৈ সকলো আৰু এই যান্ত্ৰিকতাৰ মাজত গোটেই ইয়াত থকা গোটেই সোপা চাকৰিয়াল এই চাকৰিয়ালসকলৰ মাজত এনেকৈ অলপ টাইম আমি এনেকৈ অকণমান সময় নিজৰ কাৰণে যে অতিবাহিত কৰিছোঁ সেইখিনিয়ে বহুত বেছি মানে আমাৰ কাৰণে হয় কাৰণ কিয় সকলোৱে চাকৰি কৰে ইয়াত তো চাকৰি কৰাৰ মাজত আমি যেতিয়া নিজকে বিচাৰি পাওঁ বিৰাট বেছি ভাল লাগে নে কি কোৱা সঁচা কথা হাঁহি ফূৰ্তিৰ জীৱন হয় আৰু হাঁহি নাথাকিলে বোলে হাঁহিব নজনা মানুহ এটা নিৰহ হয় মানে চৈতানৰ কাৰখানা বুলিও কৈছে হয় গতিকে আমাৰ এই সৰু সৰু কিছুমান বস্তুতে আমি হাঁহি খুৰাক উলিয়াব লাগে আৰু আমি জীৱনটো অতিবাহিত কৰিব লাগে হাঁহি ফূৰ্তিৰে হয় তো এইখিনি আৰু এইখিনিকে কৈ আজি আমাৰ ভিডিঅ'টো সকলোৱে সমাপ্তি মাৰিছোঁ